আত্মহত্যা কিদৰে সমৰ্থনযোগ্য অন্য পথেও দেখুৱাব পাৰি পত্নী প্ৰেমৰ নিদৰ্শন দুজন বিশেষ লোক এজন উচ্চপদস্থ বিষয়া আছিল আৰু আনজন আছিল সাধাৰণ বনুৱা দুয়োৰে আছিল অফুৰন্ত পত্নী প্ৰেম IPS হিলাৰিত চেতিয়াই নিজৰ মূৰত গুলিয়াই জীৱন শেষ কৰিলে কিন্তু এজনে পত্নীৰ স্মৃতিত পাহাৰ কাটি বনাইছিল ৰাস্তা IPS বিষয়া হিলাৰিত চেতিয়া আৰু বিহাৰৰ দশৰথ মাঝি আমি কিয় দুইজনৰ নাম একেলগে লৈছোঁ ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ আৰক্ষী বিষয়া হিলাৰিত চেতিয়া আৰু তেওঁৰ পত্নীৰ প্ৰেম ভালপোৱাকেই বিশেষ ধৰণে স্থান দিয়া হৈছে তেওঁলোকৰ প্ৰেম ভালপোৱা সঁচাকৈ এক অনন্য নিদৰ্শন পত্নীৰ মৃত্যুৰ ঠিক 20 মিনিট পিছতেই নিজকে শেষ কৰিলে IPS বিষয়াগৰাকীয়ে কিন্তু আত্মহত্যা বা নিজৰ জীৱন শেষ কৰি দিয়াটো কিমান দূৰলৈকে গ্ৰহণযোগ্য বিকল্প পথেৰেও হিলাৰিত চেতিয়াই নিজৰ ভালপোৱাক চিৰযুগমীয়া কৰিব পাৰিলেহেঁতেন আৰু এইজন দশৰথ মাঝি বিহাৰৰ এইজন লোকে পত্নী প্ৰেমৰ অনন্য নিদৰ্শন দেখুৱাই থৈ গৈছে বিহাৰৰ গেহলোৰৰ সেই বিশেষ অঞ্চলটোত নাছিল কোনো ৰাস্তা সদায় পাহাৰ বগাই অহা যোৱা কৰিব লাগে দশৰথ মাঝিৰ পত্নী গৰ্ভৱতী অৱস্থাত এদিন হঠাতে পৰি যায় লগে লগে চিকিৎসালয়লৈ নিয়ে যদিও ৰাস্তা নথকাৰ বাবে মৃত্যুক সাৱটিবলগীয়া হয় পত্নীগৰাকীয়ে আৰু তাৰ পিছতেই দশৰথ মাঝিয়ে যি কৰি দেখুৱালে সেয়া অবিশ্বাস্য এনে সমস্যাত ভুগি আন কোনেও যাতে নিজৰ আপোনজনক হেৰুৱাবলগীয়া নহয় তাৰ বাবে পাহাৰ ভাঙি বনাই দিলে ৰাস্তা আপোনজনক হেৰুৱাৰ বেদনা কিমান গধুৰ সেয়া কেৱল হেৰুৱাজনেহে বুজি পায় উচ্চপদস্থ বিষয়া হিলাৰিত চেতিয়াৰ পত্নী আগমনী বৰুৱা প্ৰায় 2 বছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল পত্নীৰ পৰিচৰ্যাৰ পৰা পত্নীৰ চিকিৎসালয়লৈকে ক'তোৱেই কৃপণালি কৰা নাছিল ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে কিন্তু কৰ্কট ৰোগত আক্ৰান্ত পত্নীক হেৰুৱাই নিজকে শেষ কৰাতকৈ কৰ্কট ৰোগৰ সজাগতা বা চিকিৎসাৰ ক্ষেত্ৰত আন 10 জনৰ সহায় হোৱাকৈ হিলাৰিত চেতিয়াই এক উদ্যোগ লোৱাহেঁতেন হয়তো চিৰদিনলৈ দুয়োৰে প্ৰেম ভালপোৱা যুগমীয়া হৈ পৰিলহেঁতেন নিউজ ডেস্ক NZ নিউজ